ৰাজকুমাৰী স্নো হোৱাইট আৰু 7টা বাওনাৰ কাহিনী। জুপুৰিটো পৰিষ্কাৰ কৰি ৰাজকুমাৰী স্নো হোৱাইটৰ ভাগৰ লাগিল। হঠাতে তেওঁ শোৱনি কোঠাটো দেখি আচৰিত হ'ল। 7খন সৰু সৰু বিচনা, যেন কোনোবা সৰু ল'ৰা ছোৱালীৰ বাবে থোৱা আছিল। ভাগৰুৱা স্নো হোৱাইটৰ এইবাৰ টোপনি ধৰিল। দুখে ভাগৰে তেওঁ শুই পৰিল। ঠিক সেই সময়তেই 7জন বাওনা গোটেই দিনটো কাম কৰি ঘৰলৈ উলটি আহিল। ঘৰৰ দুৱাৰ খুলি তেওঁলোক আচৰিত হ'ল। তেওঁলোকে নিজৰ চকুক বিশ্বাস কৰিব নোৱাৰিলে। তেওঁলোক বাৰু নিজৰ ঘৰলৈকে উলটি আহিছেনে? এজন বাওনাই মাত লগালে, কি আচৰিত, কোনোবাই যাদু কৰি আমাৰ ঘৰটো পৰিষ্কাৰ কৰিলে নেকি? আন এজন বাওনাই ক'লে, আহাচোন আমি আমাৰ শোৱনি কোঠাটো পৰীক্ষা কৰোঁ। ইয়াত কিবা আচৰিত ঘটনা ঘটিছে। আমি অলপ সাৱধানে আগবাঢ়িব লাগিব। যিকোনো মুহূৰ্ততে বিপদ হ'ব পাৰে। অতি সাৱধানে 7জন বাওনা শোৱনি কোঠাত উপস্থিত হ'ল। এয়া তেওঁলোকে কি দেখিছে? তেওঁলোকৰ কোঠাত এগৰাকী অপূৰ্ব সুন্দৰী ৰাজকুমাৰী শুই আছে। তেওঁৰ মুখখন জোনৰ পোহৰৰ দৰে জিলিকি আছিল। এজন বাওনাই মাত লগালে, তুমি কোন? বাওনাজনৰ মাতত ৰাজকুমাৰী হঠাতে টোপনিৰ পৰা সাৰ পালে। বাওনা কেইজনক সন্মুখত দেখা পাই ৰাজকুমাৰী স্নো হোৱাইট অতি আচৰিত হ'ল। ৰাজকুমাৰীয়ে মৃদু সুৰত ক'লে, মোৰ নাম স্নো হোৱাইট, মই এগৰাকী ৰাজকুমাৰী। আৰু তাৰ পাছত ৰাজকুমাৰীয়ে নিজৰ সকলো কথা বাওনা কেইজনৰ আগত ভাঙি পাতি ক'লে। কেনেকৈ মাহীমাকে তেওঁক হত্যা কৰিবলৈ চিকাৰীজনক আদেশ দিছিল আৰু কেনেকৈ তেওঁ পলাই আহি সিহঁতৰ এই ঘৰটো পালেহি। ৰাজকুমাৰীয়ে এইটোও ক'লে যে তেওঁ আৰু কেতিয়াও ঘৰলৈ উলটি যাব নোৱাৰে। ৰাজকুমাৰী স্নো হোৱাইটৰ কথা শুনি বাওনা কেইজনৰ দুখ লাগিল। তেওঁলোকে ৰাজকুমাৰীক নিজৰ পৰিচয় দিলে। ৰাজকুমাৰীয়ে তেওঁলোকৰ নামবোৰ জানিব পাৰিলে। তেওঁলোকৰ নামবোৰ হ'ল বাজফুল, ডপ্পি, গ্ৰাম্পি, হেপ্পি, স্লিপি, ডগ আৰু স্নিজি। বাছে ক'লে, ৰাজকুমাৰী তুমি ভয় নাখাবা, তুমি আমাৰ লগতে থাকিব পাৰিবা। ৰাজকুমাৰীয়ে ক'লে, তোমালোকক ধন্যবাদ, তোমালোক অতি দয়ালু, কিন্তু মই এটা চৰ্ততহে থাকিব পাৰিম। মোক তোমালোকৰ ঘৰৰ সকলো কাম কৰিবলৈ দিব লাগিব। স্নিজিয়ে এটা হাঁচি মাৰি ক'লে, তুমি ইতিমধ্যে আমাৰ ঘৰটো পৰিষ্কাৰ কৰিলাই, আৰু কি কাম কৰিবা? শেষত সিদ্ধান্ত হ'ল যে ৰাজকুমাৰীয়ে ঘৰৰ সকলো কাম কৰিব আৰু বাওনা কেইজনক লিখা পঢ়া কৰিবলৈ শিকাব। সকলোৰে মাজত বন্ধুত্ব হ'ল আৰু গোটেই কেইজনে আনন্দ মনেৰে নাচিবলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা বাওনা কেইজন কামলৈ যাবলৈ ওলাল। তেওঁলোকে ৰাজকুমাৰীক সকিয় নিদিলে যে ৰাজকুমাৰীয়ে যাতে ঘৰৰ দুৱাৰ বন্ধ কৰি থয় আৰু কোনো ব্যক্তিকে দুৱাৰ খুলি নিদিয়ে। দুষ্ট ৰাণীক কোনো কাৰণতেই ভৰসা কৰিব নোৱাৰি। ৰাজকুমাৰী তেওঁলোকৰ কথাত সন্মত হ'ল আৰু বাওনা কেইজন কামলৈ গ'ল। ৰাজকুমাৰী স্নো হোৱাইটে সেইদিনাৰ পৰা আনন্দ মনেৰে সদায় আহাৰ প্ৰস্তুত কৰিলে। নিশা বাওনা কেইজনক তেওঁ পঢ়া শুনা শিকায়। এইদৰে দিনবোৰ হাঁহি ধেমালিৰে পাৰ হ'ব ধৰিলে। ইফালে ৰাজপ্ৰসাদত দুষ্ট ৰাণীৰ এদিন ৰাজকুমাৰী স্নো হোৱাইটলৈ মনত পৰিল। ৰাণীয়ে তেওঁৰ যাদুকৰী আইনাখনক সুধিলে, মোৰ যাদুকৰী আইনা, এই বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী কোন? তুমি মোক কোৱা। আইনাখনে উত্তৰ দিলে, ক্ষমা কৰিব মহাৰাণী, স্নো হোৱাইট হৈছে এই বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী। আইনাখনৰ কথা শুনি মহাৰাণী গৰজি উঠিল, অসম্ভৱ, ই হ'বই নোৱাৰে, মই স্নো হোৱাইটক কেতিয়াবাই হত্যা কৰিছোঁ। আইনাখনে পুনৰ ক'লে, ৰাজকুমাৰী স্নো হোৱাইট জীয়াই আছে। এইবাৰ যাদুকৰী আইনাখনত ৰাজকুমাৰী আৰু 7জন বাওনাৰ ছবিখন প্ৰতিফলিত হ'ল। মহাৰাণীৰ খং দুগুণে বৃদ্ধি পালে। তেওঁ ক'লে, এইবাৰ ৰাজকুমাৰী স্নো হোৱাইট মোৰ পৰা সাৰিব নোৱাৰে, মই নিজেই তেওঁক হত্যা কৰিম। এই বুলি কৈ ৰাজকুমাৰীক হত্যা কৰিবলৈ দুষ্ট মহাৰাণীয়ে পৰিকল্পনা কৰিব ধৰিলে।